গৰাখহনীয়াক লৈ কিমান বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আকৌ আহিছোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জ ৱাহাববাজাৰ ধাপান ব্ৰিজৰ কাষলৈ। চাওক, এয়া হ'ল এটা মছজিদ ঘৰ আৰু ইয়াত উপাসনা স্থল, য'ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনে ৰাতি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। সেই ঘৰখনো ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল। এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই বাৰিষা নহওঁতেই কালৰূপ ধাৰণ কৰিছে, আৰু বাৰিষা অহাৰ পিছত মানুহে কেনেকৈ জীৱন যাপন কৰিব তাকে লৈ ইয়াৰ অত্ৰ অঞ্চলৰ মানুহে চিন্তিত হৈ পৰিছে। আমি আপোনালোকক দেখুৱাই আছোঁ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কেনেকুৱা কালৰূপ ধাৰণ কৰিছে। এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই আজি হাজাৰ হাজাৰ বছৰ ধৰি এনেকুৱাকৈ দৰিদ্ৰ মানুহৰ ঘৰ প্ৰতি বছৰে যা গৈ আছে ব্ৰহ্মপুত্ৰত। আজি অসমৰ মূল সমস্যা হ'ল ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা। এই সমস্যা কেতিয়া সমাধান হ'ব? এই সমস্যাক অসম চৰকাৰে সমাধান কৰিবনে? এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবনে? যিসকল দৰিদ্ৰ মানুহে নৈপৰীয়া মাছৰীয়া তেওঁলোকে নদীৰ পাৰত বসবাস কৰে, জীৱন যাপন কৰে, সেইসকল মানুহক পুনৰ সংস্থাপন চৰকাৰে দিবনে? এই দৰিদ্ৰসকলৰ কাষত জনপ্ৰতিনিধি সকলে থিয় দিবনে? বিভাগীয় কৰ্তৃপক্ষসকলে এইসকলক পুনৰ সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিবনে? সেয়া সময়ত লক্ষণীয় হ'ব। আমি আপোনালোকক দেখুৱাই আছোঁ, এয়া হ'ল ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কালৰূপ দৃশ্য। ধুবুৰী জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জ ৱাহাববাজাৰ ধাপান আদিকে ধৰি একেবাৰে ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। তাৰে মাজত ধাপানত থকা এখন ইছলাম ধৰ্মাৱলম্বী মছজিদ ঘৰৰ এক দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱাকৈ বুৰ গৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত মছজিদ ঘৰখন, ইছলাম ধৰ্মাৱলম্বীসকলৰ উপাসনাস্থলী আমি আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয়কৈ আজকে অসমৰ দৰ্শকসকলক জনাই আছোঁ, এয়া আছিল অসম ৰাজ্যৰ মূল সমস্যা ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ সমস্যা। এই সমস্যা আমি আপোনালোকক দেখুৱাই আছোঁ যে অসমত এতিয়াও অব্যাহত আছে, এতিয়াও ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আছে, এতিয়াও হাজাৰ হাজাৰ দৰিদ্ৰ মানুহৰ ঘৰ ভাঙি ব্ৰহ্মপুত্ৰত বিলীন হৈ আছে। এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াক কেতিয়া কোন চৰকাৰে বা কোনে ইয়াৰ স্থায়ী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব, সেয়া সময়ত লক্ষণীয় হ'ব।